গুড মৰ্ণিং এভৰিৱান, আসসালামু আলাইকুম। আজি হৈছে ঈদ আৰু ৰাতিপুৱাই মই ভাবিছোঁ ঘৰটো চাফা কৰি লওঁ, যিহেতু আমাৰ এখেত আৰু ল'ৰা নামাজত গ'ল। নামাজ বুলি ক'লে আজি মানে মনটো চবৰে বেয়া, কাৰণ ঈদগাহত যাব পৰা নাই। ইমান বৰষুণ, চাৰিওফালে পানী, কেনেকৈনো ঈদগাহত, আৰু বহুত ঠাইত বোলে ঈদগাহত নামাজ হোৱাই নাই। আমাৰ ইফালেও কিছুমান ঠাইত হোৱাই নাই, মছজিদতে নামাজ পঢ়িলে। আৰু কিছুমান ঠাইত বৰপেটাৰ ফালে আৰু ক'ৰবাত শুনিছোঁ একদম জেগাই জেগাই পানী। বহুত বেয়া লাগে মনটো। ঈদৰ এটা দিন যদি ৰ'দ থাকে, সকলোৱে ঈদগাহত যাব ফূৰ্তি কৰি, ল'ৰা ছোৱালী অকণ বাহিৰত ওলাব, সেইখিনি এইবাৰ নাপালেই। কয় নহয়, এসপ্তাহৰ ৰ'দে কিন্তু এদিনৰ বৰষুণতে তিতা কেঁহা লগাই দিয়ে। মনটোৱে বেয়া লাগি যায়। মানে ৰ'দ হ'লে মনটো ভাল লাগে, ফূৰ্তিও লাগে, যিমান গৰমেই নহওক কিন্তু মনটো ভাল লাগি থাকে। আৰু মই এই হেৰিতেই ভাবিলোঁ ঘৰটো চাফা কৰিলোঁ, আমানক গা পা ধুৱাই ময়ো গা পা ধুৱাই নেকি। সালাম, আসসালামু আলাইকুম। সালাম। ভালকৈ ছাতালৈ আমাৰ সিহঁতে নামাজ পঢ়ি আহিলে মছজিদৰ পৰা, আৰু এতিয়া আমান আৰু মিনহাজে খাই বৈ অকণমান খেলি আছে। কি কৰিব আৰু ঘৰৰ ভিতৰতে, বাহিৰততো ওলাবই নোৱাৰে, কিনকিনা পূৰা বৰষুণ দি আছে। সেইটো ৰুমত যোৱা, সেইটো ৰুমত যোৱা। কি খেলিছা তোমালোকে? কি খেলি আছা? কি খেলি আছা? ট্ৰেইন খেলিছা? ঈদ মুবাৰক কৈ দিয়া আৰোহী। ঈদ মুবাৰক। ঈদ মুবাৰক। আমান কৈ দিয়া। আৰোহী থৈ দিলোঁ। কি থৈ দিলা? নাবুজত থৈ দিলোঁ। মই গৈছোঁ। ক'ত? মই নাবুজত তাতে নামাজত গৈছিলা? ঈদ মুবাৰক। আমান কৈ দিয়া ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদৰ পিছদিনাই ডাঙৰ ল'ৰাৰ এক্সাম, সেইকাৰণে ঈদৰ দিনা আবেলিৰ পৰাই ল'ৰা পঢ়ি আছে। কি কৰিব আৰু। এইফালে আমানেও কয় তাৰো বোলে এক্সাম। তোমাৰ এক্সাম আছে? হয় নেকি? আমান ক'ত গৈছিলা? ৱাচিমৰ লগত গৈছোঁ। ক'ৰ ৱাচিমৰ লগত? তুমি গৈছিলে। দাদাইহে গৈছিলে, তুমিতো যোৱা নাই। না। সন্ধিয়া আমি একেলগে বহি আছোঁ, কাৰণ বাহিৰত বৰষুণ, যাবতো নোৱাৰোঁ ক'তোৱেই। ঈদ বুলি এনেকৈ আমাৰ দিনটো আজি পাৰ হ'ল। এইফালে আকৌ ল'ৰাৰ কালি এক্সাম, ক'ৰবাততো যাবও নোৱাৰোঁ, গ'লে অলপ পঢ়াও ক্ষতি হয়। আপোনালোকৰ বাৰু দিনটো কেনেকুৱা গ'ল, ঈদৰ দিনটো কমেণ্ট কৰিবচোন, আৰু কোনে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰিব। আমান ক'ত গৈছিলা তুমি? ঈদত ক'ত গৈছিলা? ক'ত গৈছিলা? মানকৰত গৈছোঁ। কোন মানুহৰ? কোন মানুহৰ? আব্বা তাতে, আব্বা ইয়াতে আছে। ঈদ বুলি যিযোৰ কাপোৰ পিন্ধিলোঁ, আমাৰ দুজনৰ একেই হৈ গ'ল। ভাবিলোঁ একপি ফটোও তোলোঁ। আপোনালোকেও বাৰু এনেকৈ ফটো তোলেনে? আজি যিহেতু বাহিৰতো ওলাব পৰা নাই, ভাবিলোঁ ঘৰতে অকণ ফটো তোলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে ভিডিঅ'টো আজি ইয়াতে এৰিলোঁ। কেনে পালে কমেণ্ট কৰিব। থেংক ইউ এভৰিৱান।